হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি বিশেষ এটা কাৰণত ব্লগ বনাই আছোঁ, মানে এফালে যাম। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। এইফালে আমি এতিয়া কুকু যাবলৈ ৰেডি ন। আমি ক'ত যাম এতিয়া? ক'ত যাম? ক'ত যাম? বাবা ধুনীয়া লাগিছে দেই। ক'লৈ যাম? ক'ত যাম ন? আমি ক'ত যাম? তুমি জানানে? তুমি গম পোৱা নে? কোৱা, আমাৰ ভিডিঅ'টো চাই থাকিব, আমি ক'লৈ যাম দেখাই থাকিম ন। ন চাই থাকিব। চাই থাকিব ন। আৰু এইফালে আমি ওলাই কৰি হৈ গ'ল। আৰু ৰ'দ দেখিছেনে? যিহেতু ইমান বেছি ৰ'দ, খোজকাঢ়িতো যাব নোৱাৰি, টমটমত যাব লাগিব। আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই কৰি আহিলোঁ। আৰু এইফালে ঘৰত থাকিলে তাক উলিয়াই দিয়াৰ পিছত একদম উৎপাত নে, কিন্তু তাক বাহিৰলৈ অনাৰ পিছতে তাৰ টোপনি গুচি যাব। মানে ক'ৰবালৈ গ'লেই তাৰ টোপনিটো আহিয়ে যায়। এতিয়া আমি গৈ আছোঁ টমটমৰ ওচৰলৈ। আৰু আমি টমটমো পাই গ'লোঁ। এফালে ধুনীয়াকৈ বহি কৰি ল'লোঁ। মানে আমি আহি আছোঁ হস্পিটাললৈ, কিয়নো এইটো পোৱালি যিহেতু প্ৰথমটো বেজী, সেইকাৰণে দিবই লাগিব। তাৰ বেজী দিবৰ কাৰণে আহিছোঁ। বেচেৰাটোক ফুৰাবলৈ আনিম বুলি কৈ পেলাই এতিয়া বেজী দিয়াবলৈহে আনিব লগা হৈছে। আৰু এইফালে একদম পুৰা টোপনি মাৰি আছে বেচেৰাটো, মানে বেজী যে দিব দুখে লাগিছে। আৰু আমি আহি পেলাই হস্পিটাল পালোঁহি। এতিয়া গৈ কৰি লওঁ, কোনখিনিতে আছে চাই লওঁ। আৰু এইফালে এইটো ৰুমতে দিব বেজী। বৌ আৰু পোৱালি গ'ল, আৰু মই সিহঁতক ভিতৰতে থৈ পেলাই মানে বাহিৰলৈ গুচি আহিলোঁ, কিয়নো নাৰ্ছ আছে যিহেতু, তাক বেজী দি কৰি লওক। আৰু হস্পিটাল বুলি ক'লে একদম মনটো কিবা হৈ যায়, কিয়নো 10টা দিন মাৰ লগত একদম পাৰ কৰিবলগীয়া হৈছিলে যে, হস্পিটাললৈ আহি একদম মনত পৰি গ'ল। ইয়ালৈকে মাক প্ৰথমতে আনিছিলোঁ। আৰু এইফালে পোৱালিক বেজী দি আছে, দূৰৰ পৰাই চাই আছোঁ। বেয়াও লাগিছে, সি একদম পূৰা কান্দি আছে। তাৰপিছত মানে ৰখিব নোৱাৰি মই তাৰ ওচৰলৈ গুচি আহিলোঁ। এইফালে এতিয়া বেজী দি আছে, বেচেৰাটোক কান্দোন। আৰু বেজী দি কৰি হোৱাৰ পিছত এইফালে তাৰ ওজন জুখিলে। এতিয়া ওজন জুখি পেলাই হোৱাৰ পিছত আমি ঘৰলৈ যাব পাৰিম। আৰু এইফালে আমাৰ কাম হৈ গ'ল। এতিয়া আমি গৈ আছোঁ পোৱালিৰ বাৰ্থ চাৰ্টিফিকেটখন আনিবৰ কাৰণে। এতিয়া তললৈ গৈ মেলি লওঁ, সকলোখিনি চাই থাকক। বেজী দিছে তোমাক, চাওঁ। মই কলিজা কম মুখে বেকা হৈ গ'লো আজি। ডিচেম্বৰ সেয়া মানে হেৰিয়ে কি বুলি কয়, 3 মাহ ইমান হ'ব লাগিব। 2.5 মাহ নহয়তো, এইটো 1.5 মাহৰহে। আহিলে হ'ব ঠাণ্ডা দিনত। টোপনি আহিছে নেকি চেনে? আৰু এইফালে ইয়াত মানুহে নাই, আজি সেইখন নিয়া নহ'ব। আৰু ৰখি নাথাকি আমি ঘৰলৈ বুলিয়ে যাওঁগৈ। কিমান গাড়ী কৰিব ঠিক নাই। ভাবি আছে মায়ে ক'লে ফুচুলি নি পেলাই বেজি
ইমান ডাঙৰ এটা ছাৰপ্ৰাইজ দিছা তুমি তাক ভয় খাই যাব নেক্সট টাইম তোমাৰ লগত ক'তো নাযাওঁ বুলি কৈ দিব বেজি দিলে তোমাক আমি ঘৰত পালোহি পোৱালিটো শান্তি আছে বেজি লৈ বেজি দি মনে মনে হৈ গ'লো আমাৰ কুকুলিকণ কি হ'ল মতো ক'ত ক'ত বেজি দিলে তাৰ দুটা পুকৰত এটা হাতত সোঁ হাতত দিছে পুকৰত দিছে ভৰি দুটা ভৰিত আৰু এটা হাতত দিছে তিনিটা বেজি দিছে অ' মই একদম মনে মনে হৈ গ'ল শান্ত শিষ্ট অকণ কান্দিছিলা হা তুমি কান্দিলি হাঁহিছে অকণ কান্দিছিলা নাই কান্দা ন তুমি কান্দিছিলা কোৱাচোন কান্দিছিলা নেকি পুকুৰত লাগি দিছা ইয়াত দিছিলে ইয়াত দিছিলে দেখাই দিয়া আৰু এইটো হাতত দিছিলে এইটো নে এইটোতহে দিছিলে ই হাঁহিছে ভৰি দুটাত দিছিলে মই গম পাইছো একদম বেজি ভয়ত এই পুকৰ দুটাত দিছিলে এই দুটা ভৰি দুটাত দিছিলে এতিয়া ধুনুকা শুই থাকিবা দেই নোখোৱা কিয় নোখোৱা ক'ত যাবা এতিয়া ফুফু লৈ যাম বুলি কয় তোমাক আকৌ বেজিয়ে দি দিব নাযাবাই তুমি এইটোতো দিছিলে এইটো হাতত দিছিলে হাতকেইটা সোমায়ে গ'লগে চুবই নিদিয়ে এতিয়া তোমাক আজি বেজি দিছিলে বেজি দিছিলে হ'ব ভৰিকেইটাত দিছিলে মই দেখিছো দিয়া কি কৈছে আজি ব্লগটো ইমানে আছিলে বাই লগ পাম আকৌ এটা নেক্সট ব্লগত